আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান। আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য। আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি। আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা। দয়ালু হোৱা কিন্তু দুৰ্বল নহবা। কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। ঠাণ্ডাৰ দিনত যি ৰ'দক মানুহে ভাল পায়, গৰম দিনত সেই ৰ'দকে মানুহে তিৰস্কাৰ কৰে। মানুহে তোমাক মূল্য সিমান দিনেই দিব, যিমান দিন মানুহক তোমাৰ প্ৰয়োজন হ'ব। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ দুয়োটাই সহ্য কৰিব শিকক। কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়।